বিশ্বখনিকৰ বিশ্বকৰ্মাৰ পূজা আৰু বিশ্বকৰ্মাৰ বন্দনাৰে বৰ্তমান সমগ্ৰ ৰাজ্য মুখৰিত হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ কাৰ্যালয়ত আৰু এই এছ'চিয়েশ্যনৰ কাৰ্যালয়তো উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। মই পোনে পোনে বিষয়ববীয়াৰ পৰা জানিব বিচাৰিম কি ক'ব বিচাৰিব বিশ্বকৰ্মা পূজাটো। নিশ্চয়কৈ আজি শিল্প দেৱতা পূজা যথাৰীতি তথা পৰম্পৰা অনুসৰি বিগত বৰ্ষসমূহতে এইবাৰো নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ উদ্যোগত বিস্তৃত কাৰ্যসূচী পূজা আয়োজন কৰা হৈছে। ইতিমধ্যে হোম যজ্ঞ সমাপন হৈছে আৰু ইতিমধ্যে দিহা নামৰ অসমীয়া সুৰধনীৰে সমগ্ৰ মণ্ডপ মুখৰিত হৈ গৈছে আৰু ইয়াৰ পিছতে ভোগ বিতৰণ হ'ব, প্ৰসাদ বিতৰণ হ'ব। আমি আশা ৰাখিছোঁ এই পূজাৰ জৰিয়তে সমাজৰ অপ্ৰীতি হিংসা বিদ্বেষ দূৰ হৈ এখন সমান্বয় সমাজ সকলে অৰিহণা আগবঢ়াব। নিশ্চিতভাৱে বিশ্বকৰ্মা পূজা যি বহৰমপুৰ অৰুণোদয় সমাজৰ এক যি নাম প্ৰসংগৰ মই মাজলৈ লৈ যাব বিচাৰিছোঁ।
নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ জয় হৰি গোবিন্দ হে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে হব আসাম টক্স আপোচবিহীন অসম কণ্ঠ